হেল্ল' বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ অন্য এটা ভিডিঅ'লৈ। পুনৰ মুকলি হ'ল গ্ৰামীণ ডাক সেৱকৰ তৰফৰ পৰা চাকৰি। ভাৰত চৰকাৰে মুকলি কৰিলে ৩১,২৪৮টা পদ। ল'ৰা ছোৱালী সকলোৱে কৰিব পাৰিব এই পদৰ বাবে আবেদন। এই পদৰ বাবে আপোনালোকৰ বয়স কিমান হ'ব লাগিব, কোৱালিফিকেশ্যন কিমান লাগিব, এই পদত এপ্লাই কৰাৰ বাবে আপোনাৰ লাষ্ট ডেট কেতিয়ালৈ থাকিব আদি সকলো তথ্য সম্পৰ্কে আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। তো বলক দেৰি নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ' আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকক কিহৰ ওপৰত ইনফৰমেশ্যন ভিডিঅ' লাগে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তো বন্ধু বান্ধৱীসকল আপোনালোকক ইতিমধ্যে জনাইছোঁ যে আজিৰ চাকৰিটো গ্ৰামীণ ডাক সেৱকৰ তৰফৰ পৰা মুকলি হৈছে আৰু এই পদৰ বাবে এপ্লাই ষ্টাৰ্টিং ডেট 3/8/2023 অৰ্থাৎ আগষ্টৰ 3 তাৰিখৰ পৰা এই পদৰ বাবে এপ্লাই আৰম্ভ হৈছে আৰু লাষ্ট ডেট 23/8/2023 অৰ্থাৎ আগষ্টৰ 3 তাৰিখৰ পৰা আৰম্ভ কৰি আগষ্টৰ 23 তাৰিখলৈকে এই পদৰ বাবে এপ্লাই প্ৰচেছটো চলি থাকিব আৰু এই পদৰ বাবে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে ছেকেণ্ডেৰী স্কুল এক্সামিনেশ্যন পাছ চাৰ্টিফিকেট অফ 10th ষ্টেণ্ডাৰ্ড অৰ্থাৎ এই পদৰ বাবে আপোনাৰ মিনিমাম কোৱালিফিকেশ্যন 10 পাছ হ'ব লাগিব আৰু ইয়াত আছে আদাৰ কোৱালিফিকেশ্যন। নাম্বাৰ 1 নলেজ অফ কম্পিউটাৰ অৰ্থাৎ কম্পিউটাৰৰ নলেজ থাকিব লাগিব আৰু দ্বিতীয়তে নলেজ অফ চাইকেলিং অৰ্থাৎ চাইকেল চলাব জানিব লাগিব আৰু এই তৃতীয় পইণ্টটো ইমান গুৰুত্বপূৰ্ণ নহয়। তো এতিয়া আমি আলোচনা কৰিম যে এই পদসমূহৰ বাবে দৰমহা কিমান দিয়া হ'ব। ইয়াত আপোনালোকৰ BPMৰ বাবে দৰমহা দিয়া হ'ব 12,000ৰ পৰা 29,380 টকালৈকে আৰু ABPM সকলৰ বাবে 10,000ৰ পৰা 24,470 টকালৈকে দিয়া হ'ব আৰু এই পদসমূহৰ বাবে ইয়াত এজ লিমিট দিয়া হৈছে 18 বছৰৰ পৰা 40 বছৰলৈ আৰু আপোনাৰ কাষ্ট কেটেগৰী অনুসাৰে আপোনাৰ বয়সৰ সময়সীমা এনেদৰে বঢ়াই দিয়া হৈছে যেনে SC বা ST হ'লে 5 বছৰ, OBC হ'লে 3 বছৰ, PWD হ'লে 10 বছৰ, PWD প্লাছ OBC হ'লে 13 বছৰ, PWD প্লাছ SC বা ST হ'লে 15 বছৰ। গতিকে প্ৰায়ভাগ ল'ৰা ছোৱালীয়ে এই পদটোৰ বাবে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকে এইটো ৱেবছাইটৰ জৰিয়তে এই পদটোৰ বাবে আপোনালোকৰ মোবাইলতে এপ্লাই কৰিব পাৰিব। এই ৱেবছাইটটো মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাত গৈ এপ্লাই কৰি ল'ব। তো বন্ধু বান্ধৱীসকল আশা কৰোঁ আজিৰ ভিডিঅ'টো নিশ্চয় আপোনালোকৰ কামত আহিছে আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ জব ৰিলেটেড ভিডিঅ' সকলোতকৈ আগতে পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। শেষলৈ ভিডিঅ'টো চোৱাৰ বাবে আৰু মোক মৰম ভাল পোৱা দিয়াৰ বাবে ধন্যবাদ।